নমস্কাৰ। এয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সৃষ্টি অপূৰ্ব কলা মুখা শিল্প। মাজুলীৰ শ্ৰী শ্ৰী সামগ্ৰী সত্ৰত এই পৰম্পৰা বিশেষভাৱে ধৰি ৰখা হৈছে আৰু তাৰেই নিদৰ্শন আপোনালোকৰ মাজলৈ আগবঢ়াইছো। বৰমুখাৰ এটি পৰম্পৰা নৰসিংহ অৱতাৰৰ এটি চৰিত্ৰ। আমাৰ গুৰু অতিকে শ্ৰদ্ধাৰ, যিজনে এই কলাৰ যোগেদি ডক্টৰেট সন্মান পাইছে, সেইজনেই হ'ল আমাৰ গুৰু অতিকে শ্ৰদ্ধাৰ হেমচন্দ্ৰ গোস্বামীদেৱ। তেখেতৰ হাতৰে নিৰ্মাণ কৰা এই নৰসিংহৰ চৰিত্ৰ তেখেতে নিৰ্মাণ কৰিছে। সুদূৰ লণ্ডনলৈকে তেখেতৰ হাতৰ মুখা গৈছে, তাত সংৰক্ষণ কৰিছে ব্ৰিটিছ মিউজিয়ামত। আৰু এই ধৰণে অসমৰ বিভিন্ন, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত তেখেতৰ হাতৰ পৰশ আমি দেখিবলৈ পাইছো। আৰু এয়া বৰমুখাই এনেধৰণে আৰু 4টি চৰিত্ৰ, বৰমুখাৰ চৰিত্ৰ তেখেতে নিৰ্মাণ কৰি আছে আমাৰ গুৱাহাটীস্থ এয়াৰপৰ্ট বিমানবন্দৰলৈ। আৰু এই ভাগ মুখা যাব ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ। এয়া বৰমুখা সুন্দৰভাৱে অভিনয় কৰিব পাৰিব, এটা বিশেষ পৰম্পৰা আছিল। আৰু আমি আপোনালোকৰ মাজলৈ এই বৰমুখাৰ পৰম্পৰাটি, হেৰাই যাব খোজা পৰম্পৰাটিক কেনেধৰণে তেখেতে অতি কষ্ট কৰি ধৰি ৰাখিবলৈ সক্ষম হৈছে এটা নিদৰ্শন আগবঢ়ালো। সকলো ৰাইজে আমাক লগতে গুৰুজনাক অপূৰ্ব সংস্কৃতিক আগুৱাই নিয়াৰ ক্ষেত্ৰত আশীৰ্বাদ প্ৰদান কৰিব বুলি আমি আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো। ধন্যবাদ।